নমস্কাৰ মই কুইনে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। মোৰ আজিৰ ভিডিঅ'টো হ'ব কাতি বিহু স্পেচিয়েল। কাইলৈ কাতি বিহু আৰু মোৰ ফালৰ পৰা সকলোলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু মই আজিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ পিঠা পনা বনাবলৈও আছে, সেয়াও আপোনালোকক দেখাম। সেইবাবে আজিয়ে ষ্টাৰ্ট কৰি দিলোঁ আৰু দেৰি হ'ল, অলপ কাম আছিলে, কাম বন কৰি মেলি গা পা ধুই আহিছোঁ আৰু এতিয়া বলক পিঠা বনোৱা চাওঁ। এয়া মায়ে নাৰিকল ৰুকি আছে পিঠাত দিবৰ বাবে। আমি তিল দিয়া পিঠা খাই বেয়া পাওঁ, ইমান ভাল নাপাওঁ, সেয়ে নাৰিকলহে খাই ভাল পাওঁ। সেইকাৰণে নাৰিকলে চেনিয়ে ভাজি ল'ব। এয়া বৌৱে প্ৰথমতে পিঠাখিনি সানি লৈছে পানী দি। আটা যেনেকৈ মানে সানি লয় তেনেকৈ সানি ল'ব লাগে। মায়ে নাৰিকল ভাজিছে চেনি দি। আমাৰ নাৰিকলখিনি ভাজি হৈ গ'ল, পিঠাত দিবৰ বাবে ৰেডি। তৰা পিঠাটোৰ মেইন বস্তুটোৱে হৈছে তৰা পাত। আৰু এই পাতটো মানে পিঠাটো বান্ধিলে ইমান ধুনীয়া গোন্ধায় আৰু খায়ো মানে পিঠাটো বহুত ভাল লাগে। আৰু আজিকালি এই পাতটো পাবলৈকে টান। আমাৰ দেউতাই বহুত দূৰৰ পৰা গৈ বিচাৰি বিচাৰি আনিছেগৈ। এই পাতটো নথকাৰ কাৰণে প্ৰায় মানুহে কলপাততে বান্ধে পিঠাটো। এইকেইডাল হ'ল ৰছী, পিঠাটো বান্ধিবলৈ ৰছী। আৰু এয়া পিঠা বান্ধিছে মায়ে। এয়া তিল আৰু গুড় দিও বনাইছিলোঁ। আমাৰ পিঠাখিনি বান্ধি হৈ গ'ল, এতিয়া আমি এইখিনি সিজাম। প্ৰথমতে পানীখিনি আমি পূৰা গৰম কৰি লৈছোঁ। আৰু পানীখিনি গৰম হৈ যোৱা তেতিয়া আমি পিঠাখিনি বাকি দিছোঁ। এই পিঠাখিনি 30 মিনিটৰ বাবে আমি সিজাম, তাৰপিছত কাঢ়ি দিম। পিঠাখিনি সিজি যোৱাত দেউতাই পিঠাখিনি কাঢ়ি দিলে। পিঠাখিনি খাবলৈ বহুতেই টেষ্টি হৈছিলে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। কালি পিঠা বনোৱাৰ পিছত আৰু টোপনি আহিলে শুই থাকিলোঁ, ভিডিঅ' বনোৱা নহ'লে। আৰু আজি পিছদিনা হয়, মানে আজি কাতি বিহু। পুনৰবাৰ আপোনালোকক কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এতিয়া দুপৰীয়া, ৰাতিপুৱাৰ পৰা ভিডিঅ' নাই বনোৱা। এতিয়া আমি পথাৰত বৰটেঙা খাবলৈ যাম। কাতি বিহু বুলি ক'লে আৰু বৰটেঙাটোৱে মেইন হয় আমাৰ ইয়াত। যাম এতিয়া, তাকে দেখাম বলক। পাৰ্টি গৈ আছে বৰটেঙা খাবলৈ। চুকু চাই দে, আহি আছোঁ পথাৰ। আমি গৈ থাকিম এতিয়া, আমাৰ পথাৰ য'তে পাম ত'তে বৰটেঙা খাম। এয়া চাওক, এটা পাৰ্টিয়ে বৰটেঙা খাই আছে। হেপী কাতি বিহু। হেপী কাতি বিহু। আমি এতিয়া ক'লৈ আহি আছোঁ? পথাৰলৈ। কিয়? বৰটেঙা খাবলৈ। এয়া আমাৰ পথাৰ, ধান পকিয়ে গ'ল আৰু আমি সেইকণতে বহি বৰটেঙা খাম। মা, বৰমা, বৌহঁত সকলোৱে মিলি বৰটেঙা ফুটাই আছে আৰু মই ভিডিঅ' বনাই আছোঁ। পথাৰৰ মাজত বৰটেঙা খাবলৈ গ'লে সঁচাকৈ বহুত ভাল লাগে। গোটেইখিনি একেলগে মানে খাইতো ভালেই লাগে আৰু গৈও মানে বিৰাট ভাল লাগে। ইমান ধুনীয়া বতাহ মাৰি আছিলে।
খোৱা পৰ্ব শেষ হৈ গ'ল আৰু সকলো ঘৰলৈ যাবলৈ লৈছে। এতিয়া আমি অকণমান আগৰ পৰা আহোঁ, মানে পথাৰখিনি চাই আহোঁ অলপ। পথাৰ চাব আহি আছোঁ। পথাৰৰ পৰিৱেশটো খুবেই ধুনীয়া, চাৰিওফালে সেউজীয়া, মানে ইমানেই ভাল লাগিলে গৈ। চাওকচোন ইমান ধুনীয়া লাগিছে নহয় দেখি, অকণমানি অকণমানি ৰাস্তা। এইটো হ'ল ভাইটিয়ে বনোৱা আমাৰ তুলসীৰ সৰু ভেটিটো। এয়া মায়ে তুলসীৰ তলত চাকি লগাইছে। এইটো আমাৰ 2 নম্বৰ ভেটিটো। অকণমানি তুলসী এজোপা আছে এইটোত, ভঁৰালৰ আগৰ ভেটিটো এইটো। এয়া আমাৰ কাতি বিহুৰ প্ৰসাদ। এই বদমাছ চুকুথুৱে হাতটো দি আছে। এতিয়া আমি প্ৰসাদ খাম আৰু প্ৰসাদ খালৈ নাৰিকল ৰুকি থোৱা আছে, নাৰিকলৰ লাড়ু বনাব লাগিব। চ' ভিডিঅ'টো বনোৱা নহ'বই আৰু, সেয়েহে ভিডিঅ'টো মই ইমানতে সামৰিম। আপোনালোকে যদি চাই ভাল পালে ভিডিঅ'টো তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে।